কিস্তি দিয়ে আছোঁ। গতিকে আজি যদি তেওঁ যদি আমাক বন্ধ নকৰি লয়, আমাৰ কিস্তি ইমান 5,000 টকাত বৰ্তমান 1 লাখ 1.5 লাখ হৈ গৈছে। বোলে আপোনালোকক মাইক্ৰ' ফাইনেন্স ৰেহাই দিম, আমিও সেই ভাবি আমি কোনো কিস্তি দিয়া নাই মাইক্ৰ' ফাইনেন্সক। নিদিয়াৰ বিনিময়ত 5,000 টকা আছিল, এতিয়া বৰ্তমান 1,10,000 টকা আমাৰ সুতে মূলে হৈ গৈছে। নিৰুপায়, অসহায়, দিশহাৰা মাইক্ৰ' ফাইনেন্সে জলাকলা খুৱাইছে ঋণ হোৱা হিতাধিকাৰীক। বজালী নিকটৱৰ্তী বাগনা অঞ্চলৰ দুখীয়া মহিলাসকলে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে মনৰ ক্ষোভ। মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ লৈ দৰিদ্ৰ পৰিয়ালকেইটাই সময়মতে ঋণবোৰৰ কিস্তি ঠিকেই দি আছিল। কিন্তু হঠাৎ কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটাত চৰকাৰে ঘোষণা কৰে লকডাউন। চৰকাৰে ঘোষণা কৰা লকডাউনে চেপি খুন্দি জুৰুলা কৰিছিল দৰিদ্ৰ পৰিয়ালকেইটিক। দিশহাৰা হৈ পৰিছিল পৰিয়ালসমূহ। সৃষ্টি হৈছিল সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিন হাজিৰা পৰিয়ালসমূহে ঋণৰ কিস্তি দিব নোৱাৰা পৰিৱেশ। সেই সময়তে চৰকাৰে ঘোষণা কৰিছিল মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ লোৱা পৰিয়ালসমূহে ঘূৰাই দিব নালাগে ঋণৰ কিস্তি। ঋণ ৰেহাই হ'ব বুলি শুনি সেই সময়ত অকণমান সকাহ অনুভৱ কৰিছিল ঋণগ্ৰস্ত পৰিয়ালকেইটাই। চৰকাৰৰ ঘোষণা অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৰা ঘোষণাৰ পিছত একাংশ পৰিয়ালৰ ঋণ ৰেহাই হ'ল। কিন্তু একাংশ পৰিয়ালত লাগিল হাহাকাৰ। ঋণ লোৱা হিতাধিকাৰীলৈ ঋণৰ টকা বিচাৰি আহিল কোৰ্টৰ নটিচ। নটিচ লাভ কৰাৰ লগে লগে যেন বিনা মেঘে বস্ত্ৰপাত পৰিল পৰিয়ালসমূহত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা অনুসৰি একাংশ হিতাধিকাৰীৰ ঋণ ৰেহাই হ'ল, কিন্তু একাংশৰ নহ'ল কিয়? দৰিদ্ৰ পৰিয়ালৰ মূৰত পৰিল নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰামটাঙোন? দুৰ্ভাগ্যবশতঃ কিয় আজিও বাদ পৰি থাকিল অসমৰ বহুতো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণগ্ৰস্ত মহিলা। কোৰ্টৰ চমন অনুসৰি মহিলাসকলে পৰিশোধ কৰিব লাগে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ। কি কৰিব এতিয়া এইসকল পৰিয়ালে? প্ৰতিষ্ঠানসমূহক কেনেকৈ পৰিশোধ কৰিব মোটা অংকৰ টকা? এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি নাটক আছিল নেকি? একমাত্ৰ 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্য আছিল নেকি এই ঘোষণাৰ? বাগনা গাঁৱৰ মহিলাই কিয় নাপালে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ ৰেহাই? চক্ৰবেহুৰ মেৰ পেচত সোমাই পৰা এইসমূহ পৰিয়ালক কেতিয়া উদ্ধাৰ কৰিব কোনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰ ঘোষণা অনুসৰি এই ঋণগ্ৰস্ত মহিলাক উদ্ধাৰৰ ব্যৱস্থা কৰিবনে চৰকাৰে? কিস্তি দিয়ে আছোঁ। গতিকে আজি যদি তেওঁ যদি আমাক বন্ধ নকৰি লয়, আমাৰ কিস্তি ইমান 5,000 টকাত বৰ্তমান 1 লাখ 1.5 লাখ হৈ গৈছে আমাৰ। গতিকে লকডাউনত আমাক বন্ধ কৰিছে। তেওঁ তাৰ পিছত ভোটৰ আশাত আমাক কৈছে কি বোলে আপোনালোকক মাইক্ৰ' ফাইনেন্স ৰেহাই দিম, আমিও সেই ভাবি আমি কোনো কিস্তি দিয়া নাই মাইক্ৰ' ফাইনেন্সক। নিদিয়াৰ বিনিময়ত 5,000 টকা আছিল, এতিয়া বৰ্তমান 1,10,000 টকা আমাৰ সুতে মূলে হৈ গৈছে। গতিকে আমি কি কৰিম এতিয়া? আমিতো 1 লাখ টকা দিব পৰা আমাৰ সম্বল নাই, কাৰণ নটিচ বৰ্তমান অহা নাই, ভাবুকি দি আছে। গতিকে নটিচ অহাৰ পিছত আমিতো কোৰ্টত হাজিৰ হ'বই লাগিব। তেখেতে আমাক কি কৰে এতিয়া? আমাক কিয় কি বিচাৰিছে, তেওঁ কি কৰিম বুলি ভাবি আছে? মাইক্ৰ' ফাইনেন্স আমাক দিব মানা কৰি আছে। এতিয়াও বৰ্তমান কৈ আছে যে আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ লোন নিদিব। লোন নিদিওঁ আমি, কিন্তু আমাক যে দিন ৰাতি হাৰাশাস্তি কৰি আছে। ৰাতি 7টা বজাতো আহি যায় মাইক্ৰ' ফাইনেন্সৰ মানুহ। আমি কি কৰিম? তেখেতে আমাক কি কৰে এতিয়া বৰ্তমান? আমি মহিলাখিনি আমি হাৰাশাস্তি সম্পূৰ্ণ মানে কি ছাৰে কৈছিলে কি 2021 31 মাৰ্চলৈকে মাফ আছে, তেনেকৈ কৈছিলে ছাৰে। তাৰপিছত কোৱাৰ পিছত আমাৰ 19ত লোৱা সেই নটিচ আহি গ'ল। ছাৰেতো মাফ কৰি দিয়া নাই। আৰু আমাৰ ইয়াতে যিখিনি মহিলা আছে গোটেইখিনিয়ে লোন আছে, গোটেইখিনিয়ে দুখীয়া, কিন্তু কোনোজনে মাফ পোৱা নাই। কোনোবাৰ ঘৰত ধৰক নটিচ আহিছে, কোনোবা মাষ্টৰবিলাকে আহি ডিষ্টাৰ্ব কৰি আছে। গতিকে দিন ৰাতি নাই, মাষ্টৰ আহি ডিষ্টাৰ্ব কৰি পেলাই হেৰি কৰি আছে। এতিয়া গোটেইখিনিয়ে মানে আমি ছাৰে যিটো প্ৰতিশ্ৰুতি দিছে 2021 31 মাৰ্চলৈকে, সেইখিনি আমাক মাফ কৰি দিয়ক। আমি সেইটোৱে পৰা ল'বিলাকৰে প্ৰত্যেকৰে তাৰমানে মাফ দিলে মই নথৈ আনন্দিত হ'ম। মানে হেমন্ত বিশ্ব ছাৰে যিখিনি আমাক ঘোষণা কৰিছিল সেইমতে আমাক একো সেই কৰা নাই। গতিকে ছাৰক আমি অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ দুখীয়া শ্ৰেণীৰ যিসকল মহিলা যি হেৰিত পৰি আছে, গতিকে সেইখিনি জানো ছাৰে আমাক তাৰমানে মাফ কৰি দিয়ে। মুখ্যমন্ত্ৰী ছাৰে সেইখিনি আমাক মাফ কৰি দিলে তাৰমানে আমি সন্তুষ্ট হ'ম। আৰু গতিকে হেৰিত বহি গাড়ীত বহি
ছাৰে যিখিনি কথা তাৰমানে বহুদিন আগতে ঘোষণা কৰিছিল, গতিকে সেই মৰ্মে তাৰমানে ছাৰে একো কৰা নাই এতিয়ালৈকে। গতিকে যিমানখিনি হাৰাচমেণ্ট কৰিছে আমাৰ মহিলাগিলাখানক, গতিকে সেইখিনি হাৰাচমেণ্টৰ হেৰিত তাৰমানে আমাক গোটেইখিনি তাৰমানে ৰেহাই দি ছাৰে যাতে আমাক হেৰি মাফ কৰে।